নমস্কাৰ, মই ডক্টৰ হিমাৰাণী বৰা। আজি এটা বিশেষ কবিতা লৈ পেলাই আহিছোঁ। কবি উজ্জ্বল পাউগাম। উজ্জ্বল পাউগামক মই উজ্জ্বল ককাইদেউ বুলি সম্বোধন কৰোঁ। বহু বছৰ আগতে আচলতে আমি একেখন মঞ্চতে কবিতা পাঠো কৰিছিলোঁ। বাৰু যি নহওক, এয়া বহু বছৰ আগৰ কথা। আজি তেখেতৰ এটা কবিতা পাঠ কৰিবলৈ লৈছোঁ। তেখেতৰ বহুকেইটা কবিতা মোৰ ভাল লাগে। তাৰ ভিতৰত এটা অন্যতম হৈছে কোনে জানে। এই কবিতাটোকে পাঠ কৰিবলৈ লৈছোঁ। কোনে জানো এই সুন্দৰ কথাষাৰ কৈছিল, ভগৱানে সেইজনক সহায় কৰে যিজনৰ ভাগ্য বেয়া, কিন্তু সেইজনক কোনো কালে ক্ষমা নকৰে যিজনৰ লক্ষ্য আৰু উদ্দেশ্য বেয়া। এনেকৈও নাভাবিবা, মোৰ এক হ'ব তোমাৰ লাখ হ'ব, তোমাৰ প্ৰশংসা হ'ব মোৰ তাচ্ছিল্য হ'ব। শৰীৰটোক লৈ গৰ্ব নকৰিবা, মই এদিন শেষ হৈ যাম, তুমিওতো শেষ নোহোৱাকৈ নাথাকা। জীৱনৰ প্ৰতিটো কথাতে ব্ৰেণ্ডেড কৰি থকাসকল, এটা কথা মনত ৰাখিবা, কফিনৰ কোনো ব্ৰেণ্ড নাথাকে। সম্পত্তিৰ পাহাৰ গঢ়োতাসকল, পাহৰি নাযাবা, শেষত মাত্ৰ 6 ফুট মাটিয়ে লাগে। কি যে মহিমা ভগৱানৰ, জীয়াই থকাসকল পানীত ডুবে আৰু মৃত শৰীৰ পানীত সাঁতুৰি দেখুৱায়। মৃত্যুক মই দেখা নাই, কিন্তু মোৰ ভাৱ হয় এই মৃত্যু বৰ ধুনীয়া। সেইবাবে কিজনী যিয়ে এবাৰ লগ পাই জীৱনটোকে এৰি দিয়ে। মই জীৱনত মানুহৰ এটা কথাত বৰ একতা দেখিছোঁ, জীয়াই থকাসকলক নমোৱাত, মৰি যোৱাসকলক উঠোৱাত। কোনেও নাজানে জীৱনৰ কোনটো কথা শেষ কথা, কোনটো নিশা শেষ নিশা। মিলা প্ৰীতিৰে কথা বাৰ্তাৰে সুখী হৈ থাকা বন্ধু। কোনে জানে কোনটো সাক্ষাৎ আমাৰ শেষ সাক্ষাৎ। কবি উজ্জ্বল পাউগামৰ কোনে জানে এই কবিতাটোত সঁচাকৈ মানুহৰ সময় অনুযায়ী মানুহৰ চৰিত্ৰবিলাকো সলনি হয়। মানুহে পাহৰি যায় যে জীৱন দুদিনীয়া। জীৱনটো এই পোৱা সময়খিনি আমি কেনেধৰণে সুন্দৰ কৰি তুলিব পাৰোঁ, কেনেদৰে পৃথিৱীখনক সুন্দৰ কৰি ৰাখিব পাৰোঁ, কেনেধৰণে এটা সুখী জীৱন যাপন কৰিব পাৰোঁ, সেই কথা পাহৰি যায়। বৰঞ্চ মই বৰ ভাৱেৰে জীয়াই থাকিবলৈ বিচৰাসকলৰ কাৰণে এই কবিতাটো এটা উপযুক্ত উদাহৰণ। উজ্জ্বল ককাইদেৱে এটা হিন্দী কবিতাৰ আবৃত্তি শুনিয়ে এই কবিতাটো লিখিছিল বুলি উল্লেখ কৰিছে। আশা কৰোঁ আপোনালোকে কবিতাটো ভাল পাব আৰু কবিতাটোৰ যি মৰ্মাৰ্থ সেইখিনিও আপোনালোকে বুজিবলৈ যত্ন কৰিব। যদি কবিতাটো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে আন 10জনেও শুনিবলৈ পাব। আজি আপুনি বেলেগ এজন কবিৰ কবিতা শুনক, কালিলৈ আপোনাৰ কবিতা পাঠ কৰিম। আজিলৈ আহিছোঁ, ধন্যবাদ।